নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি বিহু ঘৰ এটা বনাব ওলাইছোঁ। স্ক্ৰিপ্ট নকাকৈ সম্পূৰ্ণ চাবৰ কাৰণে ঘৰত মানে মেজি জুইটোৰ মানে সেকাটো দিব লাগে। সেই গতিকে সৰু সুৰাকৈ এটা বনাম, অকলশৰে নিজানকৈ, কাৰো লগত জড়িত নাই। চাই থাকিব ভিডিঅ'টো। সেইটো হালোৱা গৰু তেখেতৰ মানে এইখিনি ঘাঁহ খাই আছে। তাৰপিছত আমাৰ ঘৰৰ ওচৰতে মানে ধৰ পথাৰত মানে কুশললৈ চাফা কৰি এইখিনিয়ে মানে সৰু সুৰাকৈ বনাম। 5-4জন সোমাব পৰা চিষ্টেমত বনাম আৰু, কাৰণ বেছি ডাঙৰকৈ নবনাওঁ। বেছি ডাঙৰকৈ বনাওঁটো ইমান মানে ধৰ হেৰি নহয় আৰু। গতিকে বিহুটো পালন কৰোঁ আৰু যিহে পৰিস্থিতি আহিছে, আৰু মানে মই মানে অকলেই বনাওঁ, কাৰণ অকলে থকাৰ নিচিনা চিকুণ নহয়। কিছুমানৰ লগৰ লগত মিলাব পাৰি, কিছুমান মানে দ্ৰব্যবিলাক গ্ৰহণ কৰে যে খাবলৈ, আৰু মানে ধৰ নাখালে ধৰ ওচৰত থাকিলে ধৰ বেয়া হয় মানে, আৰু কথাটো ভাল নালাগে আৰু মোৰ নিজেও মানে ধৰ ভাল নালাগে এজেগা থাকি। সেই গতিকে ঘৰতে থাকোঁ। ঘৰ কাপোৰ মানে কি বাঁহ চাহ কাটিলোঁতো, মানে লেতেৰা আহিছে গাটো, মানে অকলে থাকোঁ। ঘৰ চবৰ লগত থাকোঁ, সুখী হৈ থাকোঁ। চবকে ভোগালী বিহু আন্তৰিক শুভেচ্ছা থাকিলে। মোৰ ভিডিঅ'টো চেনেলৰ জৰিয়তে সকলোকে শুভেচ্ছা থাকিলেও শুভেচ্ছা দিলোঁ। আৰু এয়াই আৰু, চাওক ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, মই এতিয়া গাঁত কেইটা খান্দিলোঁ। গাঁত কেইটা খান্দি বাঘ এটা মানে পুতিলোঁ, চাওক। আৰু ইমানেই মানে ধৰক ভিডিঅ'টো চাই থাকিব, দেখুৱাই আছোঁ আপোনালোকক। এয়া বাঘ এটা পুতিলোঁ, বেছি ডাঙৰ হোৱা নাই, চাই থাকিব। আৰু এয়া ওপৰত উঠিব লাগিব, বান্ধিব লাগিব বাঁহ। এয়া চাওক কিদৰে বনাইছোঁ। এয়া সৰু সুৰাকৈ, কিন্তু অলপ কষ্ট হৈছে বনোৱা। দাদাই তমাল তুলি দিছিলে, ময়ো তুলিব জানো, মানে মই বেলেগ এদিনত ওলাবলগীয়া হৈছে ঘৰটো যে। তাৰপিছত আকৌ কিছুমান বস্তুবিলাক ওপৰলৈ উঠাই দিছে আৰু সহযোগ কৰি দিছে দাদাই, আৰু ভিডিঅ' তেখেতেও কৰিছিলে মানে কি, মানে সেইটো কাৰণে দি দিছে। অকলে কৰিব পাৰি, কিছুমান বস্তু অকলে কৰিব নোৱাৰি, কাৰণ মানে কি যোগাৰ মানে দি দিয়া বস্তু ওপৰত উঠাই দিয়া বস্তুটো ধৰি দিব লাগেতো, সেইকাৰণে অলপ ধৰি দিছে তেখেতে। সেইটো মেজিকৰটো হৈ গ'ল এতিয়া সম্পূৰ্ণকৈ। এতিয়া ৰুমটোৰ ভিতৰত সোমাই যাওঁ। মই এতিয়া বনাই দিলোঁ সেইটো মানে সৰু সুৰাকৈ। চাই ধৰক কেনেকুৱা লাগিছে। নিজে অকলে বনাইছোঁ। আজিয়ে লাগিছোঁ, এইদিনতে উলিয়াই দিছোঁ। আৰু এতিয়া আকৌ বোলে মায়ে পিঠাগুড়ি কি মানে চেপেটা কৰাই খুন্দিবলৈ মাতিছে, আৰু সেই গতিকে জালিকা বিহু ঘৰটো যেন তেনে বনা হৈ গ'ল। এতিয়া এইটো কি কয়, চেপেটা কৰাই খুন্দি আছোঁ, চাব নেকি এবাৰ। জুইত ভাজি আছে আমাৰ মায়ে। জুইত মানে ভাজি লগে লগে খুন্দিব লাগিব, তেতিয়া মানে চেপেটা আৰু গুড়ি হয়। খাই মানে চাহৰ লগত গাখীৰ লগত খাবা আৰু মজাকৈ ৰাতিপুৱা জলপান হিচাপে। আকৌ চাওক, আৰু মোৰ চেনেলটো যদি কোনোবা নতুনকৈ আছে, প্লিজ বন্ধু ছাবস্ক্ৰাইব কৰি দিব। যিসকলে ছাবস্ক্ৰাইব কৰা আছিলে সিহঁতক আন্তৰিক ধন্যবাদ থাকিল, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যাতে ভাল লাগিলে ভিডিঅ'টো। এয়া গাঁৱলীয়াৰ পৰিৱেশ, ঘৰতে থাকি ঘৰতে, বেলেগৰ তাতো যাব নালাগে, নিজৰ ঘৰৰ যিকোনো কাম নিজেই কৰিব পাৰোঁ আমি, আৰু সেইটোৱে অভিজ্ঞতা। এই আমাৰ চেপেটা কৰা গৈ চলি আছে আয়োজন, সন্ধিয়ালৈকে এতিয়ালৈকে কৰাই আছে কাম। আৰু এয়া মানে কি কৰিব লাগিব নিজৰ ঘৰৰ কাম। আমি ভাজি আছোঁ, এয়া চাওক। আৰু কেইটামান আছে। কি দেহে কোমোৰে লাহৰি, সান্দ পিঠাগুড়ি আৰু চিৰা ভাজি। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, আৰু শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ থাকিল। আৰু সকলোবোৰ ৰাইজকে, সকলো বন্ধু বান্ধৱীসকলকে, ভাইটি ভণ্টিসকলক চবকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ মোৰ চেনেলটোৰ জৰিয়তে। আৰু ভিডিঅ'টো এইখিনিতে পৰিসমাপ্তি কৰিব ওলাইছোঁ। এইটো চাকি চাওক, এইটো আপোনালোকৰ ফালে এনেকুৱা চাকি আছে নেকি? চাইছে যদি কমেণ্ট কৰি জনাবচোন। আজিলৈ বাই, ভিডিঅ'টো এইখিনিতে পৰিসমাপ্তি কৰিছোঁ, ধন্যবাদ।